হাই গাইজ, আমি গৈ আছোঁ এতিয়া পথাৰলৈ পাপাক মানে জলপান দিবলৈ। ইমান ৰ'দ দিছে চাওকচোন, ৰ'দটো চাওকচোন, পূৰা ভল্টেজ দিছে পূৰা। এয়া পথাৰলৈ আহি গ'লোঁ, নামিছোঁ। ইমান ৰ'দ দিছে নহয়, পূৰা এইবিলাকত খোজ দিব নোৱাৰি, একদম ভৰি পুৰি নিয়ে। আহি আছোঁ আৰু তথাপি খৰি চিঞৰি আছে। পানীবিলাক ইমান গৰম হৈছে, পূৰা ভালকৈ পৰি চৰি একদম জ্বলাই দিয়ে। সেইজন খুৰা আগত গৈ আছে, তেওঁ গৰু চাবলৈ যাব। কিবাকৈ আহি পালোঁ, আকৌ আহিছে পানীত নামি, আকৌ যায় বোলে, পানী খচি ভাল পাইছে। মানে পথাৰ মানে পুখুৰী পাৰ, এইটো আমাৰ মানে গাঁৱৰে হয়। আৰু এইটো মৌকা ফুল, গাঁৱৰ পুখুৰী হয় এইটো। আমি এইবাৰ 5 বছৰৰ কাৰণে মানে লৈছোঁ এইটো। আৰু পাপা বহি আছে তাত। আৰু এয়া জলপান, আমি বোকা চাউল বুলি কওঁ বাৰু। এয়া সৰু সৰু মাছৰ পোনাবোৰ দৌৰি আছে। আৰু এতিয়া পাপাই খাইছে, আমি যামেই আৰু। পাপাৰ খোৱা হ'লে গুচি যাম। আমি আহিলোঁ, যাবৰ কাৰণে গুচি আহিলোঁ। কি গৰম হৈ আছে পানীখিনি, এতিয়া আকৌ খচি যাব লাগিব আমি। আৰু সৰু কাগত যাব দিছোঁ, যিহেতু তাই সৰু। মই পিছে গৈ আছোঁ। এতিয়া আৰু বটলটো কিবা খেলিব ধৰিছে। চাওক, এটা পাই গ'লোঁ মৌকা। সৰু কৈছে, কি চকু মেলি চাবা, তোমাৰ কেনেকৈ দেখিছা? খাই ভাল লাগে ন মৌকা। তাই ফুলটো ছিঙিবলৈ গৈছে, মই মানা কৰিছিলোঁ, তাৰপিছত নুশুনিলে আৰু ছিঙিব বোলে। এবাৰ পৰিছেও তাই। এতিয়া আকৌ বোকাখিনি পাই গ'লোঁ। এইখিনিতো একেবাৰে খোজ দিবই নোৱাৰি, ইমান গৰম পানী। ফাইনেলি আহি কিনে ৰাস্তাৰ ওচৰত বহি গ'লোঁ। আৰু এতিয়া মৌকাটো খাম। মই চেলাই আছোঁ, মোক ভিডিঅ' কৰি আছে। মোৰ অৱস্থা চাওকচোন, কলৈকে পানী আহিছিলে। অকণমান ধুই লওঁ, মৌকাটো অকণমান ধুই ল'ব লাগিব, যিহেতু বোকা লাগি আছিলে। আৰু ধুই ল'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।